Welcome to my new vlog. আশা কৰোঁ সকলো ভালে আছে। মই ওলাই আহিছোঁ আৰু আজি যাম ভুৱনেশ্বৰ। তাৰপিছত ভুৱনেশ্বৰখন ঘূৰিম। গৈ আছোঁ, মোৰ গাড়ী ৰখি আছে অকণমান আগত। সেয়া আৰু আমি চব আহি আছোঁ, মোৰ গোটেই ফেমিলি। এয়া মন নাই কৈ দিয়া। বাছ আমি এয়া চব উঠি আছোঁ। সৰুৱে দেখোন বাছখন ক'ত ডাঙৰ। এয়া আমি বাছত উঠি আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰি দিলোঁ। আৰু সঁচাকৈ পৰিয়ালৰ লগত ক'ৰবাত ফুৰিব যোৱাটো নহয়, এইটো মজাই বেলেগ। যোনে জইণ্ট ফেমিলিত থাকে তেওঁলোকে নিশ্চয় বুজি পাব। আৰু এয়া বাই কৈ আছে যে আমি চাবলৈ অহা এটা ঠাই পাই গ'লোহি, চবকে নামিবলৈ কৈছে। আৰু এয়া আমি নামো, আপোনালোকেও চাওক। আৰু এয়া আমি আহি লিংগৰাজ মন্দিৰ পালোহি। আৰু এয়া চাওকচোন আপোনালোকে, যিহেতু ভিতৰত মোবাইল নিব নিদিয়ে, গতিকে মই এয়া আপোনালোকক বাহিৰৰ পৰাই দেখাইছোঁ। আমি মন্দিৰৰ পৰা ওলাইছোঁ। বাহিৰত ইমান যে গৰম আছিলে, গতিকে আমি সকলোৱে মিলি কোকোনাট ৱাটাৰ পাইছোঁ, তাকে খাইছোঁ। আৰু আমি আহি আৰু এভাগ মন্দিৰ পালোহি। আৰু মোডটো দেখি চাগে লাগিছে ন খঙত আছোঁ যেন, কিন্তু নাই, টোপনিৰ পৰাহে উঠিছোঁ। আৰু এয়া মোৰ মোবাইলটো যিহেতু নানিলোঁ, গতিকে ভিনদেউৰ মোবাইলতে অকণমান ভিডিঅ' কৰি লৈছোঁ আপোনালোকক দেখাবৰ কাৰণে। গতিকে চাওকচোন দেই। আচলতে কি জানেনে, ভিডিঅ'বোৰ ইউটিউবত দিয়াৰ মেইন কাৰণটো হৈছে মই ইউটিউবত ভালকৈ সাঁচি ৰাখিব পাৰিম ভিডিঅ'বোৰ। কিন্তু যদি মোবাইলত থাকে আকৌ ডিলিট হৈ যাব, সেয়াই আৰু এয়া চাওকচোন, গোটেই জাৰ্ণিটো আমি জুবিনদাৰ গান শুনি শুনি এনজয় কৰি গৈ আছোঁ। যিহেতু কপিৰাইট লাগিব, গতিকে মই ভিডিঅ'টো স্পীড কৰি দিছোঁ। আমি গৈ আছোঁ দুটা পাহাৰ চাবলৈ। নাজানো কি হয়, ওচৰত গ'লেহে গম পাম আৰু। এই পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া নহয়নে? চাওক পৰিৱেশ। এয়া দেখিছেনে, মই ওপৰত কিবাকিবি দেখাই আছোঁ, মানে মাহঁত ওপৰত গ'ল। কিবা ওপৰত আছে বুলি চাবলগীয়া বস্তু। মই নগ'লোঁ আৰু মই দেউতা এনেকৈ থাকি গ'লোঁ। গতিকে আৰু বজাৰখনকে চাই আছোঁ, তলত কি কি বস্তু আছে। নিম্বু পানী খাবলৈ আহিছোঁ। আমাৰ ইমান ভাগৰ লাগিছে, ভৰি নচলা হৈ গৈছে। আৰু এই গুহাত নাযাওঁ বুলি ভাবিছোঁ। এয়া পাহাৰ আছে ইয়াত, আৰু এইফালে গুহা। আমি নাযাওঁ আৰু ওপৰত। ইয়াতে বহা জেগা আছে ধুনীয়াকৈ, ইয়াতে বহোঁ অলপ, তাৰপিছত লগ পাইছে বহি লৈছোঁ আৰু অলপ। আমি ইয়াতে বহি আছিলোঁ আৰু ইহঁত এতিয়া আহিছে আধা ঘণ্টামানৰ মূৰত। চাওক ভাগৰ লাগিছে বহুত ওপৰত গ'লো। বান্দৰ এনেকুৱা উঠি লৈছে, ফটো দিম দে, ভিডিঅ' কৰা দিম ন। ভিডিঅ' মই অকণমান কৰিছিলোঁহে, আকৌ বান্দৰ গাত। এয়া এখন ইয়াত পাৰ্ক আছে, সৰুখিনিয়ে একদম বহুত উৎপাত কৰিছে। নাজানো এয়া ভিতৰখন। আমি নাযাওঁ আৰু বহুত ভৰি বিষাইছে। এয়া মাহঁত আমি আহি আছোঁ। ভাগৰো লাগিছে। আৰু এয়া ডান্স কৰি মেলি আমি আহোঁতে ইভিনিঙে হ'ল। আৰু এয়া আমি এতিয়া সূৰ্য মন্দিৰ আহিছোঁ। সেয়াই আৰু এয়া আমি
সূৰ্য মন্দিৰ আহি পালোহি এয়া বহুত ধুনীয়া লাগিছে দেই এয়া চাওক কেৰাহী বা এনেকুৱা অলাগতিয়াল বস্তু দি বনাইছে এখন মেইন দুৱাৰখন ফাৰ্ষ্টে ভাবিছোঁ চাৰিওফালটো চাই লওঁ সূৰ্য মন্দিৰৰ এয়া গৈ আছোঁ এয়া চাওক ভিউ চাওক এয়া মাহঁতে কিবা বুজাই আছে কেনেকৈ বনাইছিলে কি হৈছিলে মাই দেউতাক বুজাই আছে এইফালে এতিয়া পৰিৱেশটোৱে কিবা এটা ভাল লাগে আমি পৰিক্ৰমা কৰি আছোঁ মই যিমান পাৰোঁ দেখাব ট্ৰাই কৰিছোঁ মোবাইলত চাৰ্জো নাইকিয়া হৈ গৈছে তথাপিও দেখাই আছোঁ আৰু সেয়াই তেনেকৈ অভ্যাস নাই ন ভিডিঅ' কৰা ব্লগ কৰা তথাপিও যিমানখিনি পাৰোঁ মই কৰিছোঁ বেক কেমেৰাত কৰিছোঁ চ' ভালকৈ জানা নাই আৰু ব্লগ কৰিবলৈ তথাপিও আমি চাই কৰি আহিলোঁ আৰু তাৰপিছতহে আমি গৈ আছোঁ আকৌ বেলেগ ঠাইত যাব লাগিব সেইটো চাব লাগিব আন্ধাৰ হোৱাৰ আগতে আমি চাব লাগিব চ' যাওঁ এতিয়া ভিনদেউহঁত আহি আছে সূৰ্য মন্দিৰৰ বেক চাইডে এয়া বহুত ডাঙৰ এখন বজাৰ আছে কাজু কিচমিচ এইবোৰৰ দাম ইয়াত বহুত সস্তা চ' আপোনালোকে আহিলে কিনিব পাৰে চাওক এয়া নৱগ্ৰহ মন্দিৰ আৰু এয়া আমি আহি আছোঁ হোটেললৈ আৰু এইটো জেগা চোৱা নহ'ল কাৰণ আন্ধাৰ হৈ গ'ল গাড়ীৰ পৰা নামিছোঁ আৰু এতিয়া আমি যাওঁ ৰুমলৈ সেইখিনি নেদেখাওঁ আৰু আমি এতিয়া আহি আছোঁ সাগৰৰ পাৰত অলপ মাছ চাছ খাবৰ কাৰণে চ' এয়া আধা পাৰ্টি আমাৰ গ'ল আমি একেবাৰে লাষ্টত আহিছোঁ কাৰণ আজি আমাৰ লাষ্ট দিন বুলি ক'ব পাৰি ইয়াতে উৰিষ্যাত আৰু কাইলৈ আমি যাম আমাৰ ৰাতি 8টা বজাত ট্ৰেইন আছে আন্ধাৰ আহিছে ন 8টা বজাত ট্ৰেইন আছে গতিকে আজি আমাৰ লাষ্ট দিন আমি বজাৰখন অলপ ঘূৰি লওঁ তো ভাগৰ লাগিছে বাৰু তথাপিও আহিছোঁ পুৰী মাৰ্কেট একদম মেইন মাৰ্কেটখন এখনৰ নাম হ'ল চোৰ মাৰ্কেট চোৰ বজাৰ কাপোৰ চাপোৰ চব আছে ইয়াত
কৰিবি বল আচল মাৰ্কেট চাওক একদম মাছৰ মাৰ্কেট এখন বহুত ধুনীয়া ক্লাছ 10 বুলি আমি চাবলৈ আহিলোঁ আৰু আৰু এয়া আমি ডিনাৰ কৰিবৰ কাৰণে কিবা এটা ভাল জেগা বিচাৰি আছোঁ মানে আমাৰ আৰু জানেই নহয় ভাত খাবই লাগিব গতিকে ভাত বিচাৰি আছোঁ আৰু ডিনাৰ কৰি পেলি আহি আছোঁ তাতে ডাইৰেক্ট ৰুমত যাম মাছ খাম ন তাকে মাছ খাই লওঁ তাৰপিছত ৰুম যাম খিনি এয়া বহি আছোঁ এয়া মাছ অৰ্ডাৰ কৰিছোঁ এতিয়া মাছ খাই চাওঁ বোলো টেষ্ট কৰি চাওঁ চব মাছ আৰু এয়া আমি খাই বৈ একেবাৰে ৰুম আহিছোঁ আৰু ধুনীয়াকৈ আৰামছে শুম কাৰণ 11:30 বৰ্তমান বাজিলে আৰু চ' বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম প্লিজ মোৰ ব্লগবোৰ চাব আৰু মৰম দিব বাই